নমস্কাৰ, মই স্পৃহা ফুকনে আপোনালোকক এই মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক বস্তু এটা দেখাম দেই। হাতত বহীখিনি লৈ আছোঁ। আপোনালোকক আজি মই তাৰমানে বহী এখিনি দেখাম। তাৰমানে এইখিনি একদম সৰু প্ৰথম শ্ৰেণীৰ পৰা আমাৰ অংকুৰ শ্ৰেণীৰ বহী দেখাবলৈ মানে অংকুৰ শ্ৰেণীত আমাৰ বেছিভাগ মুখেদি কোৱাই তেনেকুৱাই হয়। মুকুল শ্ৰেণীৰ বহীবোৰ নাইকিয়াই হৈ গৈছে। তাৰপিছত সেইটো কাৰণে প্ৰথম শ্ৰেণীৰ পৰা এতিয়া বহীবোৰ আছে মোৰ ওচৰত। আপোনালোকক মই দেখাম মোৰ আখৰ পাতিবোৰ মই কেনেকৈনো শিকিছোঁ আৰু। এইখিনি মোৰ প্ৰথম শ্ৰেণী এখন বহীখন। এইবোৰ প্ৰথম ক খ লিখিবলৈ তাৰমানে কৰিছিলোঁ। মুকুল শ্ৰেণীৰ বহীখন মোৰ ওচৰত নাই বাৰু দেই। সেইখন পিছত লিখি দিওঁ নাই পিছত পৰীক্ষা সময়ত। এইবোৰ মানে ভিডিঅ'টো কৰি থৈছোঁ হেৰিৰ কাৰণে যাতে ডাঙৰ হ'লে চাব পাৰোঁ। গেলাৰীটো চব ফটো নাথাকিব পাৰে নাই। বহীবোৰ মানে কি ইমান দিনলৈ ভাল হৈ থাকিব। এইটো ছাগলী পালি থাকে বা নাথাকে সেইটো কথা মানে। তাৰপৰা এতিয়া তুমি হেৰিখিনি দিবা মুকুল দ্বিতীয় শ্ৰেণীৰ অসমীয়া বহীখন নাই। অসমীয়া বহীখন নাই মানে সেই পিছত লিখি দিয়া হয় যে পৰীক্ষা বছৰীয়া পৰীক্ষাৰ আগত। এখন মোৰ নীতি শিক্ষা বহী দ্বিতীয় শ্ৰেণীয় এনেকৈ। এতিয়া আপোনালোকক এইখিনি দেখাম। এখন তৃতীয় শ্ৰেণীৰ নীতি শিক্ষা বহী। তৃতীয় শ্ৰেণীৰ যিখন এৰি গ'ল আৰু তৃতীয় শ্ৰেণীৰ মানে প্ৰথম কলমে লিখা এইটো প্ৰথম কলমৰ আখৰ দেই আমাৰ মোৰ ভাগৰ এইখিনি। এইখিনি তৃতীয় শ্ৰেণী বহী। তাৰপৰা চতুৰ্থ শ্ৰেণী এইখিনি এখন কিহৰ এখন প্ৰথম ফাইভৰ পঞ্চম শ্ৰেণীৰ এখন প্ৰথম অসমীয়া কবিতা। এইবোৰ সঁচাকৈ পিছত ডাঙৰ হ'লে মন যায়। আমি এতিয়া আগৰ বহী কিতাপবোৰচোন ক'তনো থাকে গমেই নাপাওঁ ন। এইবোৰ পিছত ভিডিঅ'টোতে চালে গম পাবা এনেকৈ লিখিছিলোঁ বুলি। তাৰপিছত তোমাৰ ছিক্সৰ জিল এৰিলে দেই। পিছত জিল চিল এৰুৱাই আজৰি কৰি থৈছে আৰু মানে। এখন ক্লাছ 6 একেই হৈ আছে। আখৰবোৰ ইমান ভাল হোৱাকৈ নাই হ'লেও আৰু এইটো মেমৰি আৰু এইখিনি পাছলৈ অলপ সৰু সৰুকৈ লিখিছিলে কেইবাটাও। এইখিনি আমাৰ মোৰ আখৰ বুলি ভিডিঅ' বনোৱা নাই আচলতে। এইবোৰ বহীবোৰ যাতে ডাঙৰ হ'লে চাব পাৰে তাই কেনেকৈ প্ৰথম লিখিছিলে। এইবাৰ এখন 7ৰ বহী। এখন এবছৰ বহী এবছৰ এতিয়া এইখিনি ক্লাছ হৈছে আৰু। প্ৰতিটো শ্ৰেণীয়ে থৈছিলোঁ কিন্তু বহীখিনি ক'ত সোমাই থাকিলে জানোগৈ। এখন 7ৰ বহীখন সিমানেই আৰু। তাৰপৰা ছোৱালীজনী এনেকৈ মই এতিয়াহে গম পাইছোঁ মানে ডাঙৰ হৈছেগৈ আৰু অংকুৰ শ্ৰেণীৰ পৰা। মুকুল শ্ৰেণীৰ বহীখিনি থৈছিলোঁ ক'ৰবাত থাকিলে মানে হ'ব আৰু এতিয়া ন।